ক্ৰেডিট স্ক'ৰ নামটো ক'ৰবাত শুনা লাগিছে নেকি বাৰু? আজি আহক ক্ৰেডিট স্ক'ৰ বিষয়ে কথা পাতোঁ। নমস্কাৰ, উত্তৰণলৈ স্বাগতম। প্ৰথমতে ক্ৰেডিট স্ক'ৰ কি এটা উদাহৰণৰ সৈতে বুজোৱা হওক। ধৰক আপোনাক কোনোবা এজন মানুহে 10,000 টকা খুজিলে। মানুহজন খুব বেছি আপোনাৰ চিনাকি নহয়, কিন্তু আপোনাৰ অচিনাকিও নহয়, গতিকে আপুনি পইচা দিবও বিচাৰে। তাৰ আগতে আপুনি কি বিচাৰিব, আপুনি কি গম পাবলৈ বিচাৰিব যে মানুহজন কেনেকুৱা, তেওঁ আগতে যদি বেলেগ কাৰোবাৰ পৰা পইচা লৈছে তেওঁ বিশ্বাসযোগ্য হয়নে, তেওঁ পইচা ঘূৰাই দিয়ে নে সময়মতে, এই কথাটো জানিবলৈ বিচাৰিব। যেনেদৰে আপুনি জানিব বিচাৰিব এই কথাকেইটা, একেধৰণে বেংকেও আপোনাৰ বিষয়ে কথাখিনি জানিবলৈ বিচাৰে। কাৰণ বেংকে যেতিয়া আপোনাক এখন ক্ৰেডিট কাৰ্ড দিব বা এটা লোন দিব, তেনেহ'লে আপোনাৰ ক্ৰেডিবিলিটি, আপোনাৰ বিশ্বাসযোগ্যতা বেংকেও জানিবলৈ বিচাৰে যে এই মানুহজনে আগতে যিবিলাক ক্ৰেডিট কাৰ্ড লৈছে, বেংক লোন লৈছে, সেইবিলাকৰ পইচা সময়মতে ঘূৰাই দিছেনে। বেংকে আপোনাৰ বিশ্বাসযোগ্যতা জানিবৰ বাবে এটা ক্ৰেডিট স্ক'ৰৰ সহায় লয়। আৰু এই ক্ৰেডিট স্ক'ৰটো জেনেৰেট কৰাৰ কাৰণে আমাৰ ভাৰতত 4টা এজেঞ্চি আছে। এই 4টা এজেঞ্চি বা ব্যুৰ'ই মিলি তেওঁলোকে নিজৰ ক্ৰেডিট স্ক'ৰ প্ৰকাশ কৰে। প্ৰথমটো হৈছে চিভিল, দ্বিতীয়টো হৈছে এক্সপেৰিয়ান, তৃতীয়টো হৈছে ইকুইফেক্স আৰু চতুৰ্থটো হৈছে CRIF হাইমাৰ্ক। গতিকে এই 4টা এজেঞ্চিয়ে আপোনাৰ পুৰণা ক্ৰেডিট হিষ্ট্ৰী, অৰ্থাৎ আপুনি পুৰণা লোন লোৱা, আপোনাৰ পুৰণা ক্ৰেডিট কাৰ্ড, এইবিলাক হিষ্ট্ৰী আপোনাৰ পেন কাৰ্ডৰ জৰিয়তে উলিয়াই আৰু তাৰ আধাৰত আপোনাৰ পান কাৰ্ডৰ নামত এটা স্পেচিফিক স্ক'ৰ দিয়ে। সেই স্পেচিফিক স্ক'ৰ বা নাম্বাৰটোকে আমি ক্ৰেডিট স্ক'ৰ বুলি কওঁ। ক্ৰেডিট স্ক'ৰ 300 পৰা 900 ভিতৰত যিকোনো হ'ব পাৰে, আৰু যিমানে এই সংখ্যাটো বেছি হয় সিমানে ক্ৰেডিট স্ক'ৰ ভাল বুলি গণ্য কৰা হ'ব। এই ক্ৰেডিট স্ক'ৰ বহু সময়ত প্ৰয়োজনীয়। আপোনালোকে যদি এটা নতুন লোন ল'বলৈ যায়, আপোনালোকে যদি এখন ক্ৰেডিট কাৰ্ডৰ কাৰণে এপ্লাই কৰে, তেনেহ'লে ক্ৰেডিট স্ক'ৰ চাইহে বেংকে আপোনাক সেইবিলাক প্ৰভাইড কৰিব। এতিয়া ইয়াতে এটা প্ৰশ্ন আহিব পাৰে যে আপোনাৰ নামত ক্ৰেডিট স্ক'ৰ আজিলৈকে কিয় নাই? হয়তো আপুনি আজিলৈকে কোনো লোন লোৱা নাই, বা হয়তো আপোনাৰ ওচৰত আজিলৈকে কোনো ক্ৰেডিট কাৰ্ড নাই, সেইকাৰণে আপোনাৰ ক্ৰেডিট স্ক'ৰ নাই। কিন্তু এইটো ডাঙৰ কথা নহয়। আপুনি আজিকালি FDৰ এগেইনষ্টতো যদি এখন ক্ৰেডিট কাৰ্ড লৈ লয় বা এটা সৰু লোন যদি আপুনি এপ্লাই কৰি লৈ লয়, সেইবিলাকৰ পৰা আপোনাৰ ক্ৰেডিট স্ক'ৰ বিল্ড হোৱাৰ আৰম্ভ হৈ যায় আৰু খুব সহজতে আপোনালোকে এটা ভাল ক্ৰেডিট স্ক'ৰ মেইনটেইন কৰিব পাৰে। এতিয়া কথাটো হ'ল কি এনেকুৱা ধৰণৰ ফেক্টৰ আছে যিবিলাক ফেক্টৰে আপোনাৰ ক্ৰেডিট স্ক'ৰক ইফেক্ট কৰে। একেবাৰে প্ৰথম আৰু আটাইতকৈ ইম্পৰ্টেণ্ট এই ফেক্টৰটো হৈছে আপোনাৰ পে'মেণ্ট হিষ্ট্ৰী। ধৰক আপুনি এখন ক্ৰেডিট কাৰ্ড ৰাখিছে বা আপোনাৰ এটা লোন আছে, আপুনি EMI সময়ত দিছেনে নাই, বা আপোনাৰ ক্ৰেডিট কাৰ্ডৰ যি পে'মেণ্ট আপুনি সময়ত কৰিছেনে নাই, আপুনি মিনিমাম ডিউ পে' কৰিছে নে কমপ্লিট ডিউ পে' কৰিছে, এই সকলোবিলাকৰ ওপৰত ভিত্তি কৰি এজেঞ্চিবিলাকে এটা নাম্বাৰ উলিয়ায়। এইটো হ'ল প্ৰথম ক্ৰাইটেৰিয়া। নম্বৰ 2, বৰ্তমান সময়ত আপোনাৰ কিমান ক্ৰেডিট আছে, অৰ্থাৎ আপোনাৰ ধাৰ কিমান আছে, ক্ৰেডিট কাৰ্ডত হওক বা লোনত হওক। যোৱাবাৰ ক্ৰেডিট কাৰ্ডৰ ভিডিঅ'ত মই আপোনালোকক এটা কথা কৈছিলোঁ যে ক্ৰেডিট কাৰ্ডৰ ইউটিলাইজেশ্যনৰ ক্ষেত্ৰত আপোনালোকে সদায় মনত ৰাখিব যে 30%ৰ ওপৰত ইউটিলাইজেশ্যন আপোনাৰ ক্ৰেডিট কাৰ্ডৰ কাৰণে, আপোনাৰ ক্ৰেডিট স্ক'ৰ কাৰণে বেয়া। এই পইণ্টটোৱে তাকে বুজাইছে যে আপোনাৰ ক্ৰেডিট কাৰ্ডৰ ইউটিলাইজেশ্যন 30%ৰ ওপৰত হ'ব নালাগে, আৰু লোন থাকিলে যিমান পাৰে সিমান সোনকালে EMI কৰি আপুনি লোন শেষ কৰিব লাগে। যিমান বেছি আপোনাৰ ওপৰত লোনৰ বোজা থাকিব, সিমানে আপোনাৰ ক্ৰেডিট স্ক'ৰ কম দেখা পোৱা যাব। আৰু এই পইণ্ট 2টোৱেও যথেষ্টখিনি প্ৰভাৱ পেলায় আপোনাৰ ক্ৰেডিট স্ক'ৰৰ ওপৰত। তৃতীয় হৈছে এজ অফ ক্ৰেডিট হিষ্ট্ৰী। এজ অফ ক্ৰেডিট হিষ্ট্ৰী হৈছে, ধৰক আপোনাৰ প্ৰথম ক্ৰেডিট কাৰ্ড বা প্ৰথম লোন আজিৰ পৰা 10 বছৰ আগতে আছিল। লোনৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় এই কথাটো বিশেষকৈ, কাৰণ লোন এটা টাইমৰ পিছত শেষ হৈ যায়। কিন্তু ক্ৰেডিট কাৰ্ডৰ ক্ষেত্ৰত খুব ভালদৰে প্ৰযোজ্য যে আপুনি 10 বছৰ আগতে যদি এখন ক্ৰেডিট কাৰ্ড লৈছিল, সেই ক্ৰেডিট কাৰ্ডখন আজিও যদি চলি আছে, তেনেহ'লে সেই ক্ষেত্ৰত আপোনাৰ আটাইতকৈ পুৰণি ক্ৰেডিট হিষ্ট্ৰী সেই ক্ৰেডিট কাৰ্ডখনেই হ'ব। যিমানে দীঘলীয়া ক্ৰেডিট হিষ্ট্ৰী থাকিব, সিমানে আপোনাৰ ক্ৰেডিট স্ক'ৰ ভাল হোৱাৰ সম্ভাৱনা বেছি হয়। চতুৰ্থ পইণ্ট, এই পইণ্টটো হৈছে আপুনি বহুতবিলাক লোন লৈ থৈছে, বহুত আপোনাৰ ক্ৰেডিট কাৰ্ড আছে, কেতিয়াবা ইফালে ট্ৰানজেকশ্যন কৰে, কেতিয়াবা সিফালে কৰে, কোনোবাটো EMI নিদিয়ে। এই সকলোবিলাক মিলিও আপোনাৰ ক্ৰেডিট স্ক'ৰত প্ৰভাৱ পেলাব পাৰে। এই 5 নম্বৰ পইণ্টটোৰ বিষয়ে মই যোৱা ক্ৰেডিট কাৰ্ডৰ ভিডিঅ'টো কথা পাতিছিলোঁ। যেতিয়া মন যায় তেতিয়া ক্ৰেডিট কাৰ্ড এপ্লাই কৰি দিয়া, যেতিয়া মন যায় তেতিয়া লোনৰ কাৰণে এপ্লিকেশ্যন কৰি দিয়া। এইবিলাকেৰে কি হয়, প্ৰতিটো বেংকে এই ক্ৰেডিট ব্যুৰ'বিলাকৰ ওচৰলৈ তেওঁলোকৰ এনকুৱাৰী পঠায়, আৰু বাৰে বাৰে এনকুৱাৰী আহিলে তেওঁলোকে আপোনাৰ ক্ৰেডিট স্ক'ৰ ডিক্ৰিজ কৰে। ই এনেকুৱা বুজায় যে আপুনি লোন বা ক্ৰেডিট কাৰ্ড ল'বলৈ একদম উৎসুক হৈ আছে, আপুনি লাগেই, আপোনাক যেনে তেনে হ'লেও ক'ৰবাৰ নহয় ক'ৰবাৰ পৰা লাগে। তাৰ অৰ্থ এইটো হয় যে আপোনাৰ ওচৰত বৰ্তমান পইচা নাই, আৰু সেইকাৰণে কিছু পৰিমাণে আপোনাৰ ক্ৰেডিট স্ক'ৰ কমাই দিয়া দেখা পোৱা যায়।
গতিকে এইবিলাক ফেক্টৰৰ ওপৰত ডিপেন্ড কৰি আপোনাৰ ক্ৰেডিট স্ক'ৰ নিৰূপণ কৰা হয় এই যে পাঁচটা পইণ্ট আপোনালোকক ক'লো এই চাৰিওটা ব্যুৰোৰ ক্ষেত্ৰত প্ৰায় একে সৰু সুৰা চেঞ্জেছ থাকিব পাৰে তেওঁলোকৰ পাৰ্চেণ্টেজ চেঞ্জ হ'ব পাৰে যে যেনে ধৰক ইকুইফেক্সে প্ৰথম পইণ্টটোত 35% ৰিলে কৰে কিন্তু সিবিলে সেই পইণ্টত কেৱল 30% ডিপেন্ড কৰে গতিকে তেনেকুৱা ধৰণৰ ডিফাৰেন্সেছ হ'ব পাৰে কিন্তু আপুনি এই পাঁচটা বস্তু যদি ধ্যান দিয়ে তেনেহলে আপোনাৰ ক্ৰেডিট স্ক'ৰ ভাল হৈ থাকিব এতিয়া প্ৰশ্নটো হ'ল আপুনি নিজৰ ক্ৰেডিট স্ক'ৰ কেনেকৈ চাব পাৰিব আজিকালি বহু ধৰণৰ এপ আছে সেই বিলাকত আপুনি গৈ নিজৰ ক্ৰেডিট স্ক'ৰ চাব পাৰে এক্সপেৰিয়ন ইকুইফেক্স আৰু CRIF হাইমাৰ্কটো বহুবিলাক এপত পায় সিবিল আপুনি সব এপত নাপাব পাৰে গতিকে আপুনি যদি সিবিল নাপায়ও যিকোনো এটা যদি আপুনি ক্ৰেডিট স্ক'ৰ ৰেগুলাৰলি চেক কৰে তেনেহলে আপুনি সিচুৱেশ্যনটো বুজিবলৈ সক্ষম হ'ব কাৰণ ইয়াতে কিবা এটা খেলিমেলি হলে সকলো ক্ৰেডিট স্ক'ৰতে কম বেছি পৰিমাণে ডিফাৰেন্সেছ আহে গতিকে আপোনালোকক ক'ব বিচাৰিছো যে অতি কমেও প্ৰতি 3 মাহত আপোনালোকে এবাৰ ক্ৰেডিট স্ক'ৰ চেক কৰিব আসলতে চেক কৰিবলৈ কোৱা কাৰণটো কি বহুবাৰ এনেকুৱা লোনৰ ক্ৰেডিট স্ক'ৰ সোমাই থাকে যিটো লোন আপোনাৰ নহয় এইবিলাক ভুলতে ফেচ হৈ যায় কেতিয়াবা এনেকুৱাও হয় যে আপুনি লোনটো আগতে মাৰি শেষ কৰিলে কিন্তু আজিও লোনটো আপোনাৰ ক্ৰেডিট স্ক'ৰ দেখাই আছে গতিকে সেইবিলাক বস্তুৰ কাৰণে আপোনালোকে মাজে মাজে ক্ৰেডিট স্ক'ৰ চেক কৰাটো প্ৰয়োজনীয় আৰু লগতে আপোনালোকে যদি এপৰ নাম জানিব বিচাৰে ক্ৰেডিট স্ক'ৰ চাবৰ কাৰণে কৈ দিছো পইচা বজাৰত চাবলৈ পাব IND মানি ক্ৰেড বা ওৱান স্ক'ৰ এনেকুৱাবিলাক এপত আপোনালোকে খুব সহজতে আৰু ফ্ৰী কৈ কোনো পইচা নিদিয়াকৈ ক্ৰেডিট স্ক'ৰ চেক কৰিব পাৰিব গতিকে আশা কৰোঁ ক্ৰেডিট স্ক'ৰৰ বিষয়ে সকলোখিনি কথা আজিৰ ভিডিঅ'টোত ক্লিয়াৰ হৈ গৈছে ইম্পৰ্টেণ্ট বস্তু গতিকে চাই থাকিব মাজে মাজে আৰু মেইনটেইন কৰিবলৈ চেষ্টা কৰিব কাৰণ আপোনালোকে যেতিয়া আগলৈ লোন ল'ব সেই আগৰ লোনবিলাকৰ সময়ত আপোনালোকৰ ইন্টাৰেষ্ট ৰেটত এই ভাল ক্ৰেডিট স্ক'ৰৰ জৰিয়তে কিছু পৰিমাণে ডিসকাউন্ট পাব পাৰি আৰু বিশেষকৈ আজিৰ সময়ত যিসকলে নতুনকৈ জব কৰা আৰম্ভ কৰিছে তেওঁলোকে এখন সৰু লিমিটৰ ক্ৰেডিট কাৰ্ড ইউজ কৰিব পাৰে নিজৰ ক্ৰেডিট স্ক'ৰটো বিল্ড কৰিবৰ কাৰণে আৰু যদিহে তেওঁলোকৰ ক্ৰেডিট কাৰ্ডৰ এলিজিবিলিটি হোৱা নাই আজিকালি বহু বেংকে FDৰ এগেইনষ্টত ক্ৰেডিট কাৰ্ড দিয়ে আপুনি এটা ধৰক 50,000 টকাৰ FD খুলিলে আৰু আপুনি 40,000 টকাৰ এখন ক্ৰেডিট কাৰ্ড লৈ ল'লে গতিকে তেনেকুৱা ধৰণৰ কৰিব পাৰে কিন্তু মনত ৰাখিব ক্ৰেডিট কাৰ্ড আপোনাৰ সুবিধাৰ কাৰণে হয় নিজে য'ত আবেজাবে খৰচ কৰি আপোনাৰ পইচা বৰবাদ কৰাৰ কাৰণে নহয় গতিকে ক্ৰেডিট কাৰ্ডৰ ব্যৱহাৰ সুনিশ্চিত কৰিব যে আপোনালোকে খুব ভালদৰে কৰে ক্ৰেডিট কাৰ্ডৰ বিষয়ে ভিডিঅ' এই 2 দিন আগত বা 3 দিন আগত প্ৰকাশিত হৈ গৈছে গতিকে সেই ভিডিঅ'টো এবাৰ গৈ চাই ল'ব ক্ৰেডিট কাৰ্ডৰ প্ৰকাৰ বিভিন্ন ধৰণৰ ক্ৰেডিট কাৰ্ডৰ বিষয়ে কথা সেই ভিডিঅ'টোত কোৱা আছে গতিকে যদিহে আপোনালোকে ভিডিঅ'টো চাই ইনফৰ্মেটিভ পালে বা ভাল পালে তেনেহ'লে নিশ্চিতভাৱে এই পেজটো ফ'ল' কৰি ল'ব আৰু ভিডিঅ'টো লাইক কৰিব আৰু আগৰ ভিডিঅ'বিলাকো চাব আপোনালোকে কাৰণ যথেষ্টবিলাক ভিডিঅ' আগতেও বনোৱা হৈ গৈছে ইয়াৰ উপৰিও যদি ইউটিউবৰ জৰিয়তে চাই আছে তেনেহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো দবাই দিব যাতে আমাৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকৰ ওচৰলৈ আটাইতকৈ প্ৰথমতে আহে তেনেহ'লে আজিলৈ আপোনাৰ পৰা বিদায় ল'ব বিচাৰিছো নমস্কাৰ